আজি হ'ল গণতন্ত্ৰ দিৱস শুভেচ্ছা থাকিল। লগতে আজি আহিছোঁ মই মালি থানলৈ। ইয়াতে এইখিনি বন্তি জ্বলোৱা ঠাই যোনখিনি সকলো বন্তি জ্বলালোঁ মোৰ বন্ধুৰ লগত এইখিনি ঘূৰি লৈ পিছত মন্দিৰৰ এটা সেৱা ল'লোঁ। হেৰি 26 জানুৱাৰী আমাৰ যোনটো পূজাও বছৰীয়া হয় মালি থানত আমাৰ শ্ৰীকৃষ্ণ ঠাই। ইয়াতে বোলে বছৰি 100টা পৰ্যন্ত চৌকা জ্বলোৱা হয়। এইবাৰ 120টালৈ বৃদ্ধি কৰা হৈছে আৰু ভক্তসকলৰ দান বৰঙণিৰে এই প্ৰসাদ প্ৰস্তুত কৰা হয়। এই প্ৰসাদ সকলোকে ভক্তক বিতৰণ কৰি দিয়া হয়। লগতে পিছত ইয়াতে আৰু আমি আমাৰ পেটটো পূজা কৰি ল'লোঁ। ৰাতিপুৱা একো খোৱা নাগানে পিছত আকৌ আমি ইয়াতে ঘূৰি থাকোঁতে আমি কৃষ্ণৰ আমি শোভাযাত্ৰাও দেখা পালোঁ। লগতে আমাৰ বাবা গণেশো আহিল। গণেশে সকলোৰে প্ৰসাদ দিছে আৰু সকলোৱে খাই লৈ এনেকৈ ঘূৰি গ'লোঁ আৰু গণেশ বাবাৰ এটা সেৱা লৈ আমিও বিকিবলৈ যাত্ৰাত অলপ পিছত থাকিলোঁ। এই গণেশ বাবা আমাৰ জয় গণেশ বাবা।